সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল 1 ফেব্ৰুৱাৰী 1969 চনৰ যোৰহাটত। তেওঁৰ পিতৃৰ নাম হ'ল কৈলাশ নাথ শৰ্মা আৰু মাতৃৰ নাম হ'ল মৃণালিনী দেৱী। হিমন্ত বিশ্ব শৰ্মা ছাৰৰ স্কুলিং শেষ কৰিছিল কামৰূপ একাডেমী স্কুল গুৱাহাটীৰ পৰা। ইয়াৰ পিছত তেওঁ 1985 চনত কটন কলেজত নামভৰ্তি কৰে। তেওঁৰ দক্ষতা আৰু জনপ্ৰিয়তাৰ বাবে কটন কলেজৰ জিয়াছ হয় 1991 পৰা 1992লৈ। তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰে 1990 চনত পলিটিকেল ছায়েন্স বিভাগত আৰু মাষ্টাৰ্ছ কৰে 1992 চনত। ইয়াৰ পিছত শৰ্মাদেৱে গুৱাহাটী ল' কলেজৰ পৰা LLB পাছ কৰে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা PhD ডিগ্ৰী লাভ কৰি গুৱাহাটী হাইকোৰ্টত 1996 পৰা 2001 চনলৈ ওকালতি কৰে। শৰ্মাদেৱে 2001 চনৰ 7 জুনত ৰিংকী ভূঞা শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেখেতৰ ল'ৰাৰ নাম হ'ল নান্দিল বিশ্ব শৰ্মা আৰু ছোৱালীৰ নাম হ'ল সুকন্যা শৰ্মা। পলিটিকেল কেৰিয়াৰত হিমন্ত বিশ্ব শৰ্মাদেৱে আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যনত 2001 চনত অসম গণ পৰিষদৰ লিডাৰ ভৃগু কুমাৰ ফুকনক পৰাজয় কৰে। তেওঁ একেৰাহে 2001, 2006, 2011, 2014 আৰু 2021 চনত জালুকবাৰী সমষ্টিৰ পৰা জয়ী লাভ কৰে আৰু 2021 চনত হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়।